সেলফ হেল্প গ্রুপ থাকে 40টা সমষ্টিত 40,000টা বা সেলফ হেল্প গ্রুপ আছে তেখেতসকলে আজি ৭৫,০০০ দিবলৈ সক্ষম হোৱা নাই ৭৫,০০০ নামৰ এটা ২৫,০০০ৰ চেক দিছে আৰু এইটো আজি আমি দেখিবলৈ পাইছোঁ প্ৰথমবাৰৰ ৮,০০০ মহিলা সেলফ হেল্প গ্ৰুপক দিয়া হৈছিল আৰু সেকেন্ড টাইমত তেখেতসকলে মাত্ৰ ১,০০০ বা ১২০০ গ্ৰুপত দিবলৈ সক্ষম হৈছে এটা ব্লগত গড় হিচাপে যদি আমি হিচাপ কৰোঁ এটা ব্লগত ১০০টাৰ অধিক দিব পৰা নাই তো আমি হিচাপ কৰিলোঁ যদি এটা ব্লগত যদি ১,০০০টা মহিলা সেলফ হেল্প গ্ৰুপত থাকে তেখেতসকলে মাত্ৰ ১০০টা সেলফ হেল্প গ্ৰুপক চেক দিবলৈ সক্ষম হৈছে সেইটো মাত্ৰ ২৫,০০০ টকা তো এখেতসকলে আমাৰ আই মাতৃসকলক ঠগাইছে তাহলে আমার আই মাতৃসকলে আজি বিরোধ করেছে আজি বিদ্রোহ করেছে যে প্রমোদ বড় সরকার মিশলিয়া সরকার রাজ্য খতরা করেছে আমার মহিলাসকলক বঞ্চনা করেছে তো আজি গোটেই মহিলাবিলাক আজি গোটেই বিটিসি আজি বিদ্রোহ করেছে এই প্রমোদ বড় একজন মিশলিয়া ইউপিএফ সরকার মিশলিয়া তো ইয়ার কারণে আজি মহিলাসকলে বাজারে হাতে কটবা যাও চাহ দোকানত যাও আজি একেদখলে হাগ্ৰামা বিচাৰি আছে হাগ্ৰামা যিমান পাৰে যিমান মানে ব্লকৰ ভিতৰত যিমান সেলফ হেল্প গ্ৰুপ আছে আমাৰ মহিলাসকলক এখেতসকলক আজি ২৫,০০০ আজি চেক দিছিল কিন্তু আজি প্ৰমোদ বড়ো ডাঙৰে দিবলৈ আজি সক্ষম হোৱা নাই তো আজি আমাৰ মহিলাসকলে বিদ্ৰোহ কৰিছে আজি আমাৰ শিক্ষকসকলে বিদ্ৰোহ কৰিছে আজি এখেতসকলে বিটিআৰ চুক্তিৰ দ্বাৰাই ৬.৩ দফা লিখি লৈ আহিছিল যে বিটিসি অঞ্চলত যিমান ভেঞ্চাৰ স্কুল আছে গোটেইকেইটা স্কুলবিলাকক আজি প্ৰাদেশিকীকৰণ কৰা হ'ব বুলি কৈছিল কলেজ যিমান আছে প্ৰাদেশিকীকৰণ কৰাৰ কথা কৈছিল কিন্তু আজি দেখিবলৈ পালোঁ আজি কোনো এটা স্কুল প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা নাই আজি প্ৰাদেশিকীকৰণ নহ'ল আজি বিনা বেতনে আমাৰ শিক্ষকসকলে আজি অৱসৰ ল'বলৈ বাধ্য হ'ল আজি শিক্ষকসকলে আজি বিদ্ৰোহ কৰিছে আজি সেইদিনাখন আগষ্ট মাহত আমার শিক্ষকসকলে আজি আমার স্কুলখন ধরা মারি দিছে যে আমি 5 দিন পেন ডাউন করিলো আমি পাঠদান নকৰো তো আমার ছাত্র ছাত্রীবিলাক আজি পাঠদানৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছে ইয়াৰ কাৰণে আমাৰ শিক্ষকসকলে যি অকল ভেঞ্চাৰ স্কুলৰ শিক্ষকতা কৰি আছে তেখেতসকলে বিদ্ৰোহ কৰিছে এই প্ৰমোদ বড়ো চৰকাৰ মিছলীয়া চৰকাৰ আজি ছাত্র ছাত্রীসকলে আজি বিদ্ৰোহ কৰিছে এই প্ৰমোদ বড়ো চৰকারক আমাৰ শিক্ষকক বেতন দিব নোৱাৰা চৰকাৰ এই শিক্ষক বেতন নোপোৱাৰ কাৰণে আমাক পাঠদান কৰা নাই তো ছাত্র ছাত্রীৰ মাজত এটা বিদ্ৰোহ সৃষ্টি হৈছে যুৱবিলাকে আজি বিদ্ৰোহ কৰিছে যে প্ৰমোদ বড়ো ডাঙৰীয়া কৈছিল যে ঘৰে ঘৰে চাকৰি দিয়া হ'ব যিমান যুৱ যুৱতী আছে সবকে চাকৰি দিয়া হ'ব এটা ঘৰৰ এটা চাকৰি দিয়া হ'ব এনেকুৱা ৰাইজক প্ৰতিশ্ৰুতি দিছিল আমাৰ যুৱবিলাকক প্ৰতিশ্ৰুতি দিছিল কিন্তু 4 বছৰত আমি দেখিবলৈ পালোঁ কোনো সিএসডিৰ দ্বাৰাই যিটো হাগ্ৰামা মহিলা ডাঙৰীয়াই প্ৰতি বছৰে আজি 5 বছৰ মানে 5,000 6,000 চাকৰিৰ এপইণ্টমেণ্ট দিব পাৰিছিল সিএসডিৰ দ্বাৰাই কিন্তু প্ৰমোদ বড়োৰ এই 4 বছৰ চৰকাৰৰ আমি দেখিলোঁ সিএসডিৰ দ্বাৰাই একোই কাম নহ'ল কোনো চাকৰি বিজ্ঞাপন নাই আজি নিযুক্তি সময়ত আজি হাজাৰ হাজাৰ বিসংগতি ওলাই আছে শিক্ষক সেইদিনাখন এপইণ্টমেণ্ট কৰিছে শিক্ষক হেড শিক্ষক ইয়াতো মানে বিসংগতি যিসকল 80% নাম্বাৰ পাইছে তেখেতসকলে চাকৰি পোৱা নাই যিসকলে 40% পাইছে তেখেতসকলে চাকৰিত যোগদান কৰিছে তো প্ৰমোদ বড়ো যিটো এপইণ্টমেণ্টৰ চিষ্টেম এই চিষ্টেমটো বিসংগতি ওলাই গ'ল ইয়াৰ কাৰণে আজি যুৱবিলাকে বিদ্ৰোহ কৰিছে আজি ঠিকৰা টুকলিৰ কথাটো কওক আজি হাগ্ৰামাৰ দিনত বিপিএফ যেতিয়া শাসন কৰিছিল তেতিয়া কি কৰিছিল হাগ্ৰামা মহিলা ডাঙৰীয়াই বিপিএফ দলে যে বিটিসি যদি কন্ট্রাক্টরি কাম কৰিব লাগে এই মানুহজন বিটিসিৰ মানুহ হ'ব লাগিব কাৰণ এইটো 6 শিডিউল 6 রুল 6 শিডিউলত আমাৰ এই কিলঞ্জিয়া মানুহবিলাকে বা যিসকলে বকবাস কৰে তেখেতসকলৰ কাৰণে ৰিজাৰ্ভ থাকিব লাগে 80% ৰিজাৰ্ভ থাকিব লাগে ঠিকা টুকলিত ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত এডমিশ্যনৰ ক্ষেত্ৰত গোটেই কথা ক্ষেত্ৰত আজি রিজার্ভেশন থাকিব লাগে কিন্তু প্রমোদ বড়ো দিনত এই রিজার্ভেশন সিস্টেম নাই সব ঠিকাটুকি রাস্তার দং বান বনোয়া কন্ট্রাক্টর সব গুৱাহাটীৰ পৰা আহে
সব বেংগলৰ পৰা আহে, সব গুৱাহাটীৰ পৰা আহে, তিনচুকীয়া, কামৰূপ, নলবাৰী, বৰপেটা, ধুবুৰীৰ পৰা ঠিকা টুকি লৈ পেলাই কাম কৰি আছে। তো আজি যুৱবিলাকেও বিদ্ৰোহ কৰিছে। এই প্ৰমোদ বৰে যেতিয়ালৈকে এই বিটিচি শাসন কৰি থাকিব, এই বিটিচি নিবনুৱা সমস্যা বাঢ়ি যাব, দিনে দিনে বাঢ়ি যাব। এইটোৱে প্ৰমাণ কৰিছে যে প্ৰমোদ বৰভূঞা, ইয়াৰ কাৰণে যুৱবিলাকেও আজি বিদ্ৰোহ কৰিছে। কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে বিদ্ৰোহ কৰিছে। আগৰ দিনত হাগ্ৰামা মহিলাই যেতিয়া আছিল বিটিচি চৰকাৰৰ পৰা স্কাৰ্চনত যাবৰ কাৰণে এটা কলেজক 2 লাখ 3 লাখ টাকা অনুদান দিছিল। আজি প্ৰমোদ বৰৰ দিনত এইখিনি আঁচনিও নাই, আর কোনো ইএমএ এই স্কার্চনত যাবৰ কাৰণে 1 পইচাও নিদিয়ে। আজি কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে বিদ্ৰোহ কৰিছে। এই প্ৰমোদ বড়োৰ চৰকাৰৰ কোনো উন্নতি নাই, যুৱ যুৱতীৰ কাৰণে এটা আঁচনি নাই। ইয়াৰ কাৰণে আজি কলেজীয়া ছাত্ৰ ছাত্ৰীসকলেও বিদ্ৰোহ কৰিছে। তো সব পিনে বিদ্ৰোহ কৰিছে। আজি উচ্ছেদ আৰম্ভ কৰিছে। যিসকল খিলঞ্জীয়া মানুহ তেখেতসকলক আজি মাটি দিয়াৰ পৰিৱৰ্তে তেখেতসকলক উচ্ছেদৰ জাননী দিছে। প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিল যে চৰকাৰ অহাৰ 15 দিনৰ ভিতৰতে আমি যিমান খাস মাটিত আমাৰ মানুহসকলে বহি আছে, গাঁও বনাইছে, ঘৰ বাৰী বনাইছে, তেখেতসকলক মাটিৰ পাট্টা দিয়া হ'ব বুলি কৈছিল। কিন্তু একেদে কি কৰিলে, চৰকাৰ হোৱাৰ 15টা মাহৰ পিছত তেখেতসকলে উচ্ছেদৰ জাননীহে দিছে। আমাৰ বড়োবিলাকক উচ্ছেদ কৰিছে। এই চিৰাং জিলাত গীৰ্জা ঘৰ বনাই দিছে, বাথৌ মন্দিৰ থানচালি ভাঙাই দিছে। এইখন হ'ল প্ৰমোদ বড়োৰ চৰকাৰ। যিসকলে কৈছে যে ৰাইজৰ কাৰণে চৰকাৰ বুলি, ৰাইজৰ কাৰণে কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিয়া মানুহ আজি ৰাইজক আজি হাৰাশাস্তি কৰি আছে। তো আজি গাঁৱলীয়া সমাজ, আজি টাউন চহৰে যিমান ইণ্টেলেকচুৱেল আজি বুদ্ধিজীৱীসকলে আজি চিন্তা কৰিছে এই প্ৰমোদ বড়ো চৰকাৰ 2025 যেনে তেনে উপৰাই পেলাব লাগিব। তো সবে বিপিএফ এটাই আৱাজ আছে, ঘৰে ঘৰে বিপিএফ, গাঁৱে গাঁৱে বিপিএফ। এই যেটো চিঙৰি, এইটো ৰাইজৰ চিঙৰি এইটো আৰম্ভ হৈছে। আজি তাৰিখত আৰম্ভ হৈছে। তো ইয়াৰ কাৰণে প্ৰমোদ বড়ো কি বুদ্ধি কৰিল যে আমি এইবাৰ অকলে যদি প্ৰতিদ্বন্দ্বিতা কৰে আমি জিৰ' আউট হৈ যাম। ইয়াৰ কাৰণে কি বুদ্ধি কৰিলে প্ৰমোদ বড়ো ডাঙৰীয়াই, নিখিল বড়ো ছাত্ৰ সন্থাক ব্যৱহাৰ কৰিছে। দীপেন বড়ো ডাঙৰীয়া 2024 এই যোৱা 15 আগষ্টত দীপেন বড়ো ডাঙৰীয়া এটা টুইট কৰি দিলে যে আমি বিটিচিৰ ৰাইজৰ স্বাৰ্থত, বিটিচিৰ বচাবৰ যে আমি বচাব লাগে, বিটিচিৰ জনগণক আমি উন্নয়ন কৰিব লাগে, বিটিচিক আমি বচাব লাগে। এই ক্ষেত্ৰত বিটিচিৰ যি দুটা আছে ৰাজনৈতিক দল, ৰাষ্ট্ৰীয় নহয় আমাৰ ক্ষেত্ৰীয় দল, এই হল আমাৰ বিপিএফ আৰু ইউপিএফ, এই দুটা যদি ৰাজনৈতিক দল একত্ৰিতভাৱে যদি কাম কৰে নিশ্চয় আমাৰ বিটিচি অঞ্চলটো আমি উন্নয়ন কৰিব পাৰিম, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত আমি গঢ়িব পাৰিম। এনেকুৱা এটা টুইট কৰি দিলে। তার মানে কি আজি হেমন্ত বিশ্ব শর্মাও আজি প্রমোদ বড়ো ডাঙৰীয়াক গুৰুত্ব দিয়া নাই। হেমন্ত বিশ্ব শর্মা মুকুলি কৈ আজি ঘোষণা কৰিলে যে আজি যিটো 2025 যিটো নিৰ্বাচন হ'বলগীয়া আছে বিজেপি দলে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব। যোৱা 20তো কৰিছে, এইবাৰো কৰিম বুলি ঘোষণা কৰাৰ পিছত প্ৰমোদ বড়ো আৰু মূৰ গৰম হৈ গৈছে। কেনেকৈ এই নিৰ্বাচনত জিকি যাম, আমি তো চৰকাৰ গঠন কৰিব নোৱাৰো, বিপিএ তো নিশ্চয় কৰিব। তেখেতসকলে যাতে চৰকাৰৰ অংশীদাৰ হ'ব পাৰে এইখিনি ৰাস্তাটো আজি ওলাই লৈছে। আলোচনা হ'ল 2-3 বাৰ, কিন্তু কোনো এটা ফাইনাল ৰিজাল্ট অহা নাই। আজি তাৰিখত শিৱৰ শ্বেয়াৰ লৈ পেলাই আজি গণ্ডগোল চলাই আছে একেসকলে। তেখেতসকলৰ কিছুমান ইএমসকলে কৈ আছে যে প্ৰমোদ বড়োই শিৱ হ'ব, হাগ্ৰামা মহিলাই কেবিনেট মন্ত্ৰী হ'ব বুলি তেখেতসকলে ভুৱা প্ৰচাৰ কৰি আছে আমাৰ মাজত। আৰু আমাৰ কৰ্মীবিলাকক তেখেতসকলে আজি ফুচুলাই লৈ গৈ আছে যে এইবাৰ যদি 25 চৰকাৰ হয়, আমি যদি দুটা গোট যদি একত্ৰিত হয় শিৱ প্ৰমোদ বড়ো ডাঙৰীয়াই হ'ব। ইয়াৰ কাৰণে যি দলৰ শিৱ পাব, শিৱৰ কেণ্ডিডেটটো পাব, সেই দলত থাকিব লাগে বুলি আমাৰ কিছুমান কৰ্মীসকলক আজি ফুচুলাই লৈ গৈ আছে। তো এনেকুৱা যিটো প্ৰপাগেণ্ডা, যে ৰিউমাৰ অপপ্ৰচাৰ বিলাক আমাৰ মাজত চলাই আছে। তো ইয়াৰ কাৰণে আমি হুঁচিয়াৰ হ'ব লাগিব। ৰাইজ আমাৰ কৰ্মীবৃন্দসকল আজি হুঁচিয়াৰ হ'ব লাগিব। কাৰণ অহা 2025 শিৱ হ'ব হাগ্ৰামা মহিলাৰে। আৰু নিজে স্পষ্ট কৈছে আজি প্ৰমোদ বড়োৰ ৰাস্তা অন্ধকাৰ হৈ আছে। অন্ধকাৰ, এইফালে গ'লে জুই, সেইফালে গ'লে
সাগৰৰ কোলে গুলি আর কিবা কিবি খাই যাব হয় না নহয় ডাঙৰ ডাঙৰ মাছ কিবা কিবি ডলফিন চলফিন প্ৰমোদ বৰফ খাই দিব গিলি গিলি খাই দিব হয় না নহয় আর এইফালে রাস্তা আছে এটা এইফালে সব জুইয়ে জুই জুইয়ে জুই এইফালে এনজিওৰ সমস্যা এইফালে বিটিআর শক্তি আজি একো আজি সমাধানে হোৱা নাই বিটিআৰৰ ক্লজ হিচাপে থাকিল 2020 নিৰ্বাচনত বিটিসি নির্বাচনী ইস্তিহার নিশ্চিনা আজিৰ তাৰিখৰ আছে হয় না নহয় নির্বাচনী ইস্তিহার ওই বিটিআর এখন 2020 বিটিসি ইলেকশন আমার ইস্তাহারে আসিল এই ইস্তাহার হিসাবে আছে আজিৰ তাৰিখত কিন্তু শক্তির কোনো কিল্প নহয় এটো সুতুলিটি নহয় এটো 2020 বিটিসি নির্বাচনৰ ইউপিপিএলৰ মেনিফেস্টো মানে কি আছিল ইস্তাহার কিন্তু ইস্তাহার হিসাবে ব্যবহার করেছে ইউপিপিএলে নমুনা নোয়া রাজ্য রাজাফোর বেলে বিটিআর এগরব 2020 ইলেকশনनि मोखां बिलाइ इस्तिहार हिसाबै फोसावनासो लाबोनाय जों गभर्नमेन्ट फैयोबा एनआईटी बानायगोन जों गभर्नमेन्ट फैयोबा ट्राइबेल इउनिभार्सिटी बानायगोन जों गभर्नमेन्ट फैयोबा इउएन ब्रह्म इउनिभार्सिटी बानायगोन जों गभर्नमेन्ट जायोब्ला जोङो स्पर्ट्स इउनिभार्सिटी बानायगोन गभर्नमेन्टआव फैयोब्ला जोङो कच फेक्टरि बानायगोन जों गभर्नमेन्ट जायोब्ला माने बयनिबो न'खर न'खर साख्रि होगोन बे मोनसे निर्बाचनी इस्तिहारसो रायजो राजाफोर ओंखायनो दिनैहाय बे इउपिपिएल सरकारा जेबो मावना होनो हायाखै जेबो मावना होनो हायाखै दा बे दिनै बे सुक्ति बेखौ रुपायन खालामनो हायो दिनै बर' जाथियाव अर जोंनानै दङ एनडिपिफ्रा अर जोंजोब्बाय रन्जन दैमारिया मानो जेलनिफ्राय बुजिया मानो दिनैहाय गुवाहाटि जेलाव मानो 60 जन मानो थाबावखो बेनो नामा माबा इतिहासाव लिरनाय दं नामा नेलसन मेन्डेलायाबो जेलानाखि आन्दोलन खालामो 27 बोसोर जेल जादों रायजो राजाफोर 27 बोसोर जेल जादों 27 बोसोर जेल जानानै उदांस्रि जादों दिनै प्रमोद बर'नि बे बिटिआर सुक्ति होग्राफ्रा जेलाव दंजोबो बे लासिंसिं नंगौना नङा दिनै मोनसे अर जाना दं रायजो राजाफोर ओरै थांबा अर ओरै थांबा सागरा बेनो बे सागराव थांबा ओरैबो रुगुं मोना ओरैबो रुगुं मोना जायो दिनै बिजेपि दोलोजों दिनै पलिटिकेल एलायन्स खालामनानै दिनै गब'हैबाय प्रमोद बर'खौ गोदोनासिम मन'खाबाय दिनै हां सिफुं जानानै दङ दा बेनिफ्राय बारग'नो ओरै अरनिफ्राय बारग'नो ओरै सागरनिफ्राय बारग'नो बोरैबा माने नावफोर मोनो खोमा बेबादि साननानै दिनै दुलाराय बर' फरायसा आफादखौ दिफेनखौ बुंहोदों आरो मालाय बे उदांस्रि सानाव जों खावलायनो लुबैयो जे दिनै बिटिसि बासनि थाखाय जों खौसे ज' जानानै इलेक्सन गेलेनो हायोब्ला दिनै बिटिसिनि उन्नयन बिटिआर एकर्डनि इमप्लिमेन्टेसनखौ दा खालामनो हायोबा मोजां जागौमोन होनना बुंबाय आरो मालाय खिन्थु प्रमोद बर'आ गेम गेलेदों दा बे हारसिङै गेलेनांगौबा दिनै मोननैनि बारा देरहाया गाव देरहानो हागौ नङा होमबा बा गबिन्दआ देरहानो हागौ सोरबा देरहानो हागौ रावबो देरहानायाव गैला बोरैबाबा जिर'आव जासिगोन आरो मालाय दा बेखौनो गिनानै दिनै एबसुखौ बाहायदों आरो मालाय दा जोंनाबो स्पष्ट गेलेनोबा गभर्नमेन्ट गारनानै फै नङा होमबा ज' जानोबा गभर्नमेन्ट गारनानै फै गभर्नमेन्ट गारोबा गाबोन गभर्नमेन्ट जाफिननो मानो जाया नङा होमबा गभर्नमेन्ट एरिया হোক কালি একেলগে মানে বই পেলাই আমার 10 জন বিপিএমৰ আজিও এমসিএলএ আছে একেডকলে 17 জন আছে যদি একেডকলে ওলাই আহে কালি আমি গভর্নর ওচৰত যাব পাৰিম আমাৰ 27 জন এমসিএলএ আপোনালোকৰ ওচৰত আহিছে আমাক আকৌ সরকার গঠন কৰিব লাগে আমি বিজেপি দল ত্যাগ কৰি আহিছো বিকিনি কলে আজি অহাকালি আমাৰ সরকার হ'ব যিটো মেথড নীতিশ মেথড